হেল্ল' ফ্ৰেণ্ড, আপোনালোকৰ কি খবৰ? আজি বহুত দিনৰ মূৰত নতুন এটা ভিডিঅ' লৈ আনিছোঁ। আজি মই ফেচ পেক লগাইছিলোঁ মুখত, গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কাৰণ এইটো মই প্ৰায়ে কৰি থাকোঁ। যেতিয়া মুখখন আমাৰ অলপ শুকান নিচিনা লাগে বা ড্ৰাই হোৱা নিচিনা লাগে, তেতিয়া এইটো ফেচ পেকে বহুত কাম কৰে। ইয়াত লৈছোঁ মই গাখীৰৰ সৰ আৰু হালধি, আৰু এই দুটা মিক্স কৰি মই এতিয়া মুখত লগাই থ'ম। আৰু যদি আপোনালোকৰ সময় হয় বা স্ক্ৰাব আপোনালোকে নকৰে, তেতিয়াহ'লে সপ্তাহত এবাৰ বা খুব বেছি দুবাৰ আপোনালোকে ইয়াত বেচন দি ইউজ কৰিব পাৰে। কিন্তু বেচন নিদিয়াকৈ আপোনালোকে হালধিৰ লগত আপোনালোকে ডেইলি ইউজ কৰিলেও বেয়া নহয়। এতিয়া মোৰ ইয়াত মিক্স কৰা হৈ গ'ল। এতিয়া এইটো মই মুখত এপ্লাই কৰিম। গতিকে আপোনালোকেও এনেকৈ মুখখন কেতিয়াবা ড্ৰাই হ'লে বা শুকান লাগিলে এনেকৈ কৰিব পাৰে। মোৰ লগোৱা অলৰেডি 15-20 মিনিটমান হৈ গ'ল। এইটো মই মুখৰ পৰা ডিঙিলৈকে লগাই লৈছোঁ, আৰু এতিয়া মুখখন ধুই গোলাপ জল লগোৱাৰ পিছতহে ক্ৰীম লগাম। গতিকে আপোনালোকেও চিৰাম নহ'লে গোলাপ জল লগোৱাৰ পিছতহে ক্ৰীম এপ্লাই কৰিব। গতিকে এইদৰে আপোনালোকে এপ্লাই কৰিব। এইটো চাৰ্ট নাম্বাৰ আৰু এলফাবেটৰ বথ চাইড আছে। নিধিৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত। বহুত ভাল কোৱালিটিত আহিছে। আপোনালোকেও নিজৰ বেবীৰ কাৰণে এইটো অৰ্ডাৰ কৰিব পাৰিব। নতুন বস্তু পালে চবৰে ফূৰ্তি লাগে। নিধিও এইটো দেখাৰ লগে লগে পূৰা ফূৰ্তি, তাই মানে ক'ব নোৱাৰা হৈ গৈছে। Elephant. You get it? Ice cream. Yeah. Cat, yeah. Fish, yeah. Yes. Yeah. Yeah, buddy. Huh? Mango. Yeah. Lion. Baba. Fish. Pony. Nest. This. Yeah. Zebra. Baba, yeah. Huh? What? Baba, very good. Full flower. No. The parrot. The parrot. No, mango. Huh? Itu yoyo. Itu yoyo. আৰু চাৰ্টৰ লগতে এইটোও অৰ্ডাৰ কৰিছিলোঁ, মিল্টনৰ বটল। আপোনালোকে এইটো কালাৰ কম্বিনেশ্যনটো আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইটো মোৰ স্কুললৈ নিবলৈ ভাল হ'ব। আজি মোবাইলটো টিপি থাকোঁতে পটককৈ এপইণ্টমেণ্ট এটা আনিবলৈ যোৱা দিনাখনৰ ফটো আৰু ভিডিঅ' পাই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেও নিশ্চয় ভাল পাব। মই তাত গৈয়ে প্ৰথমে ৰুম এটা লৈ তাত ফ্ৰেছ হোৱাৰ পিছত উবেৰ ভাড়া কৰি য'লৈ আমাক ইনভাইট কৰা হৈছিলে ভেটেনেৰী ফিল্ডত গৈ উপস্থিত হ'লোঁ। আৰু তাত গৈ দেখিলোঁ বহুত ভিৰ। সেইকাৰণে ভিৰৰ মাজত সোমাই নগ'লোঁ মাজলৈ। ছাইডতে নিধিও এইফালে খেলা ধূলা কৰিব পাৰিব বুলি ছাইডতে ছিটত বহিলোঁ। আৰু তাত বহুত মানুহৰ লগত চিনাকিও হ'লোঁ। নিধিয়েও ধুনীয়াকৈ বহুত এনজয় কৰিলে সেইটো সময়ত। এনেকৈয়ে মাজে মাজে স্ক্ৰীন লগোৱা আছিলে, যাতে আমি দূৰৰ পৰাও চাব পাৰোঁ। নিযুক্তি পোৱাৰ ৰাস্তাই হৈছে শিক্ষা আৰু আৰক্ষী বিভাগ। আমি সংকল্প লৈছিলোঁ যে আৰক্ষীৰ নিযুক্তিও মা গংগাৰ সাক্ষাৎ হ'ব লাগিব, আৰু মা গংগাৰ দৰে আৰক্ষীৰ নিযুক্তিও পবিত্ৰ আৰু নিকা হ'ব লাগিব।
আজি দ্বিতীয়বাৰৰ বাবে আৰক্ষীৰ নিযুক্তি পত্ৰ নিকা হ'ল। তৃতীয় চিলেক্টেড ষ্টুডেণ্ট কেইজনক মুখ্যমন্ত্ৰী মহোদয়ে নিজেই মানে নিজ হাতেৰে এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিছিলে। প্ৰতিটো বিভাগৰ চিলেক্টেড কেণ্ডিডেটছক। নিধিয়ে তাত গৈ বহুত ফূৰ্তি কৰিলে। তাই এফালৰ পৰা সিফাললৈ দৌৰিয়ে থাকিলে আৰু মই তেতিয়াই তাইৰ ভিডিঅ' এটামান কৰি থৈছিলোঁ, সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু সেইদিনাখন ৰাতি ঘৰলৈ আমি ঘূৰি আহিলোঁ। গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এনেদৰে মই মাজে মাজে মোৰ এক্সপিৰিয়েঞ্চবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। গতিকে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনালে মই সুখী হ'ম। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।